আজি তেনেকুৱা একো বেলেগ ভিডিঅ' নাই। আজি আপোনাৰ কাৰণে, মোৰ কাৰণে আৰু সকলোৰে কাৰণে ৰয় কিমান হাল্লা কৰি থাকা। আজি আপোনাৰ কাৰণে, মোৰ কাৰণে, সকলোৰে কাৰণে এটা ইম্পৰ্টেণ্ট ভিডিঅ', মানে যিসকলে মোবাইল ব্যৱহাৰ কৰি আছে সেইসকলৰ কাৰণে অতি প্ৰয়োজনীয়। আৰু ভিডিঅ'টো লাষ্টলৈকে চাওক। এতিয়া চাওক, আমাৰ বেলেগটো বেলেগ কথা, আমাৰ অসমত গুৱাহাটীত চোৰৰ সংখ্যা বহুত বেছি। আজিকালি ৰাস্তাত কথা পাতি যদি যাই থকা যায় এনেকৈ মোবাইলটো লৈ যোৱা যায়। গতিকে বিভিন্ন ধৰণৰ চোৰৰ সংখ্যা বহুত বেছি, বা মোবাইলটো চাৰ্জত দিছোঁ কোনোবা লৈ গৈছে, এনেকুৱা বিভিন্ন ধৰণৰ ঘটনা ঘটি আছে। গতিকে আজি মই আপোনালোকৰ ওচৰত যিটো কথা আলোচনা কৰিম, তেতিয়াহ'লে সেই কামটো যদি আপোনালোকে কৰে বা সেইটো বস্তু যদি আপোনালোকে ব্যৱহাৰ কৰে, তেতিয়াহ'লে মোবাইল চুৰ হোৱাৰ পৰা আপুনি ক'ব গ'লে 90% আপুনি ৰক্ষা পাব। অৰ্থাৎ চোৰে যদি চুৰ কৰিবও যদি খোজে, সি বস্তুটো লৈ থৈ যাব লগা বাধ্য হৈ যাব পাৰে। গতিকে ভিডিঅ'টো মই কেনেকৈ কি কৰে, বস্তুটো কি ক'ত পায়, গোটেইখিনি দেখাই আছোঁ। তাৰে আগত মই আপোনালোকক কৈ লওঁ যে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব যদি কৰা নাই কৰি ল'ব। আৰু নতুন নতুন ভিডিঅ' এনেকৈ পাই থাকিব, কিবা কিবি দি থাকিম মই। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে বহুতসকলে কিছুমানে নাজানে ন এইটো বস্তু, যাতে কেনেকুৱা কি, হয়তো কিছুমানে জানিবও পাৰে। গতিকে সকলোৱে যাতে ভিডিঅ'টোৰ বিষয়ে যাতে গম পায় বা সেই বস্তুটোৰ বিষয়ে যাতে গম পায়। আৰু এতিয়া বৰ্তমান যিটোৰ বিষয়ে মই আলোচনা কৰিব গৈ আছোঁ, আপোনালোকক জনাব খুজি আছোঁ, সেইটো আমাৰ অসমৰে গুৱাহাটীৰ পৰাই এজন ল'ৰাই বস্তুটো বনাইছে। আৰু যিসকলে মোবাইল ব্যৱহাৰ কৰি আছে, আপোনাৰ কাৰণেও প্ৰয়োজন, মোৰ কাৰণেও প্ৰয়োজন। ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব দেই, কিন্তু মাজত কিন্তু ভিডিঅ'টো কাটি নিদিব, নহ'লে একো বুজি নাপাব। আৰু কেনেকৈ কি প্ৰচেছ মই গোটেইখিনি মই দেখাইছোঁ, ভিডিঅ'টো চাই থাকক। এটা এপ বনাইছে, যিটো এপৰ সহায়ত আপোনাৰ মোবাইলটো, ছাপ'জ ধৰি লওক মই প্ৰেক্টিকেলি মই দেখাম বাৰু। আপোনাৰ মোবাইলটো চিম্পল, আৰু মোবাইলটো আপোনাৰ চাৰ্জত আছে। চাওক, মোৰ মোবাইলটো মই এটা মোবাইলতে ভিডিঅ' কৰিছোঁ আৰু এটা চাৰ্জত দি থৈ দিছোঁ, ঠিক আছে। চাৰ্জ অন হৈ আছে, চাৰ্জত দিয়া আছে, আৰু মোবাইলটো বৰ্তমান চাৰ্জত লাগি আছে, ঠিক আছে। চাৰ্জত লাগি আছে। এতিয়া আমি প্ৰমাণটো কেনেকৈ চাম যে মোৰ মোবাইলটো কোনোবা বেলেগ এজনে লাৰিছে? এতিয়া চাওক, মোবাইলটো এনেকৈ চাৰ্জত দিয়াৰ ক্ষেত্ৰত যদি মই লকটো নকৰাকৈ, অৰ্থাৎ লকটো নোখোলাকৈ যদি মই মোবাইলডাল চাৰ্জাৰডাল যদি ওলাই আনোঁ, তেতিয়াহ'লে এটা ৰিংটন বাজিব, অৰ্থাৎ এটা ছিগনেল দিব যে মোৰ মোবাইলটো কোনোবা লাৰিছে। এতিয়া চাওক, মই মোবাইলটো ওলাই আছোঁ হা, আপোনালোকে চাই থাকক। মোবাইলটো নুখুলে দেখোনে, এই চাওক, আপোনালোকে দেখা পাইছে নিজে নিজে ছিগনেল বাজি গৈছে। আৰু যেতিয়ালৈকে মই মোবাইলটো লক নুখোলোঁ, তেতিয়ালৈকে বাজিয়ে থাকিব। এইটো চাই লওক, এই চাওক, মই এইটো ফেচ লক আছে, ফেচ লকেদি খোলা গ'ল। খোলা যোৱাৰ পিছত এতিয়াহে মোবাইলটোৰ চাইলেণ্টটো অফ হৈছে। অৰ্থাৎ আপুনি যদি মোবাইলটো ক'ৰবাত চাৰ্জত দি কিনে যদি আপুনি ক'ৰবাত বেলেগতো থাকে, তেতিয়াহ'লে আপুনি গম পাব যে আপোনাৰ মোবাইলটো কোনোবা লাৰিলে, যে আপোনাৰ মোবাইলটো কোনোবা লাৰিছে, আৰু সেইটো কাৰণে আপোনাৰ এটা চাউণ্ড হৈছে বা ছিগনেল এটা হৈছে। আৰু সেইটো ক'ত পাব, কেনেকুৱা মই দেখাই আছোঁ। এই এপটো ক'ত পাব? এই এপটো পাব প্লে ষ্ট'ৰত, প্লে ষ্ট'ৰত পাব। আৰু আশা কৰোঁ আপোনালোকে সকলোৱে এইটো এপ ব্যৱহাৰ কৰে, কাৰণ আজিকালি চোৰৰ সংখ্যাটো বহুত বেছি হৈ গৈছে, ঠিক আছে। এতিয়া চাওক হা, এতিয়া এপটো হৈছে এইটো RTS বুলি, RTS। এইটো এপটোতে ক্লিক কৰিলে গোটেইখিনি আহিয়ে যাব। আৰু এইটো অন কৰি দিব। অন কৰিলে এইটো লিখাই আছে, ডিভাইচ উইল ট্ৰিগাৰ এন এলাৰ্ম উইথ ৰিমুভ ফ্ৰম চাৰ্জাৰ উইদাউট আনলকিং। যদি আপুনি লকটো নোখোলাকৈ যদি মোবাইলটো চাৰ্জৰ পৰা খোলে, তেতিয়াহে এইটো বাজিব। আৰু বহুতখিনি আছে, আপোনাক টাচ কৰিলে হ'ব। তাৰপিছত এনেকুৱা আছে, আৰু এতিয়াতো মহিলাসকলৰ কাৰণেও আছে কিছুমান। এইটো চাওক, SOS ইমাৰ্জেঞ্চিৰ কাৰণে এইবিলাক আছে। গতিকে আশা কৰোঁ আপোনালোকে এপটো ডাউনলোড কৰিব। আৰু অসমৰে ল'ৰা হয়, গুৱাহাটীৰ ল'ৰা হয়, আমি ছাপোৰ্ট কৰিব লাগে এনেকৈ। আৰু বহুত ছেফটিৰ কাৰণে হয়। মই আপোনালোকক প্ৰেক্টিকেলি দেখাই দিলোঁ। আপোনালোকে প্লে ষ্ট'ৰত যাওক, যাই কিনে RTS বুলি পাব, এইটো চিম্বল দেখাই পাইছে, ডাউনলোড কৰক আৰু ছেটিংছটো মিলাই কিনে ব্যৱহাৰ কৰি থাকক। আৰু বেলেগক এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, তেখেতসকলে যাতে গম পায়। আজি হ'ল কিছুদিন মই পালোঁ এইটো, আৰু আশা কৰোঁ বেলেগসকলেও যাতে এনেকৈ যাতে সহায় পায় বা এনেকৈ গম পায় যদি ভিডিঅ'টোৰ বিষয়ে আপোনালোকে তেতিয়াহ'লে শ্বেয়াৰ কৰিব। লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলো কৰিব। আৰু যদি ভিডিঅ'টো যদি ভাল লাগিছে কমেণ্টত জনাব। ঠিক আছে দিয়ক।